লৈ আহিছোঁ আপোনালোকৰ মাজত এটা গুৰুত্বপূৰ্ণ বাতৰি। তো খুবেই গুৰুত্বপূৰ্ণ, ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব। যে আজিৰ খবৰটো হৈছে যে গুৱাহাটীত 15 অক্টোবৰত ড্ৰাই ডে ঘোষণা। যে অসম আবকাৰী বিভাগে 15 অক্টোবৰত গুৱাহাটীত ড্ৰাই ডে ঘোষণা কৰিছে। দশমী উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি শুক্ৰবাৰে 15 অক্টোবৰত কামৰূপ মেট্ৰ'পলিটান জিলাত বাৰ আৰু সুৰাৰ দোকান বন্ধ ৰখা হ'ব। যে উদ্যুক্ত পল্লৱ গোপাল ঝাই 14 অক্টোবৰ আৰু 15 অক্টোবৰৰ বিজয়া দশমীৰ দিনটোত দুৰ্গা মূৰ্তি বিসৰ্জন সম্পূৰ্ণ নোহোৱালৈকে ড্ৰাই ডে হিচাপে ঘোষণা কৰিছে। যে সকলো বিদেশী আৰু দেশৰ সুৰাৰ গুদাম, ক্লাব আৰু দেশীয় সুৰা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ খুচুৰা বিক্ৰেতাই 15 অক্টোবৰত সুৰা বিক্ৰী বন্ধ কৰিব লাগে। যিকোনো প্ৰকাৰে এই নিৰ্দেশনা উলংঘন কৰিলে আবকাৰী আইনৰ অধীনত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। আৰু 2 নম্বৰ খবৰটি হৈছে যে 15 বছৰীয়া কিশোৰীক বিয়া কৰাই কাৰাগাৰৰ আলহী শিক্ষক। যে সমাজ সংস্কাৰ, সমাজ সচেতনাৰ মূল প্ৰভাৱী শিক্ষকেই লিপ্ত হ'ল আইন বিৰোধী কামত। যে বৰপেটাৰ কলগাছিয়াৰ এজন শিক্ষকে সন্মানীয় শিক্ষক বৃত্তিত লগাইছে চেকা। যে বৰপেটাৰ কলগাছিয়াৰ এজন শিক্ষকে এগৰাকী 15 বছৰীয়া কিশোৰীক বিয়া কৰাই ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে। যে আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে গ্ৰেপ্তাৰ হোৱা শিক্ষকজন পূৰ্ব বিবাহিত আৰু 2টা সন্তানৰ পিতৃ। যে অভিযুক্ত শিক্ষকজনক ভোলা চন্দ্ৰ বিশ্বাস বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰিছে। ভোলা চন্দ্ৰ বিশ্বাস সোণাবাৰী LP স্কুলৰ এজন শিক্ষক হিচাপে কৰ্মৰত। তেওঁ নিজৰ অপৰাধ স্বীকাৰ কৰিছে আৰু কয় যে যোৱা 2 বছৰ ধৰি নাবালক ছোৱালীজনীৰ সৈতে তেওঁৰ গোপন বিবাহ বহিৰ্ভূত সম্পৰ্ক আছে। যে শিক্ষক বিশ্বাসে কিশোৰীগৰাকীক বিয়া কৰাবলৈ কলগাছিয়াৰ পৰা পলাই লৈ গৈছিল। যে পৰিকল্পনা অনুসৰি তেওঁ কিশোৰীগৰাকীক এটা মন্দিৰত বিয়া কৰাইছিল আৰু কিছুদিন লুকাই আছিল। যে ছোৱালীজনী সোণাবাৰীৰ পৰা আহিছে। তাইৰ ঘৰটো আমাৰ বিদ্যালয়ৰ সন্মুখত আৰু তাইৰ বয়স 16 বছৰ। মই ভাবোঁ তাইৰ মাক দেউতাকে তাইৰ প্ৰকৃত বয়স ঢাকি ৰাখে। যোৱা 2 বছৰ ধৰি তাইৰ সৈতে মোৰ সম্পৰ্ক আছে, অভিযুক্তজনে কোনো অনুশোচনা অবিহনে সংবাদ মাধ্যমৰ আগত কয়। ইফালে স্থানীয় ৰাইজে অভিযুক্ত শিক্ষকজনক উপযুক্ত শাস্তি দাবী কৰিছে। আৰু 3 নম্বৰ খবৰটি হৈছে যে বৰ্তমান স্বাস্থ্য সুস্থিৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ, জনালে চিকিৎসালয় কৰ্তৃপক্ষই। যে বুধবাৰে সন্ধিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সংকটমুক্ত। চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিছে এই কথা। যে 89 বছৰীয়া কংগ্ৰেছ নেতাজনক জ্বৰৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ অৱস্থা বৰ্তমান সন্তোষজনক, এইমছৰ বিষয়াসকলে কৈছে।